বলিউড এক্ট্ৰেছ পৰিণীতি চোপ্ৰাৰ স্বামীতকৈ 120 গুণ অধিক সম্পত্তি। এটা চিনেমা কৰি পৰিণীতি চোপ্ৰাই উপাৰ্জন কৰে 6 কোটি টকা। কিন্তু পৰিণীতিৰ স্বামীয়ে চাকৰি কৰি উপাৰ্জন কৰে মাহেকত 30,000 টকা। স্ত্ৰী পৰিণীতি ঘূৰে 4 কোটি টকীয়া গাড়ীত আৰু স্বামী ৰাঘৱ ঘূৰে 5 লাখ টকীয়া গাড়ীত। পৰিণীতি চোপ্ৰাৰ মুম্বাইৰ বেন্দ্ৰাত এখন বিশাল এপাৰ্টমেণ্ট আছে, যিখন এপাৰ্টমেণ্ট সলমান খান, কৰীনা কাপুৰ, সিদ্ধাৰ্থ মালহোত্ৰাতকৈ কম নহয়। ইয়াৰ মূল্য 22 কোটি টকা। আনহাতে পৰিণীতি চোপ্ৰাৰ স্বামী ৰাঘৱৰ ঘৰ দিল্লীৰ ৰাজেন্দ্ৰ নগৰত। তেওঁৰ ঘৰ সাধাৰণ ঘৰ, যাৰ মূল্য 30 লাখ টকা। পৰিণীতি চোপ্ৰাৰ বহুত লাক্সাৰী কাৰ আছে, যেনে জাগুৱাৰ XJL, যাৰ মূল্য 2 কোটি টকা। ইয়াৰ উপৰিও অডি Q7 আছে, যাৰ মূল্য 93 লাখ টকা। ইয়াৰ উপৰিও অডি Q4e ট্ৰন, যাৰ মূল্য 1 কোটি 40 লাখ টকা। ইয়াতে শেষ নহয়, লেণ্ড অভাৰ ৰেঞ্জ অভাৰ বগো আছে। আনহাতে স্বামী ৰাঘৱ মাৰুতি সুজুকি ছুইফ্ট ডিজাৰ ব্যৱহাৰ কৰে। এতিয়া হওক দুয়োজনৰ সম্পত্তিৰ বিষয়ে জানি লওঁ। পৰিণীতি চোপ্ৰাৰ মুঠ 60 কোটি টকাৰ সম্পত্তি আছে আৰু স্বামীৰ মাত্ৰ 50 লাখ টকাৰ সম্পত্তিৰ মালিক। ৰাঘৱৰ বেংক ছেভিং 14 লাখ টকা। ৰাঘৱে ষ্টক আৰু মিউচুৱেল ফাণ্ডত 6 লাখ টকা ইনভেষ্ট কৰি ৰাখিছে। দুয়োৰে সম্পত্তি আকাশ পাতাল ব্যৱধান। সেয়ে সামাজিক মাধ্যমত একাংশৰ প্ৰশ্ন, কিয় পৰিণীতি চোপ্ৰাই নিজতকৈ কম উপাৰ্জন কৰা ল'ৰাৰ লগত বিবাহপাশত আবদ্ধ হৈছে? সদায় ছোৱালী নিজতকৈ অধিক উপাৰ্জন কৰা ল'ৰাৰ লগত বিয়া হয়, কিন্তু পৰিণীতি চোপ্ৰাৰ ক্ষেত্ৰত দেখা গ'ল এক ওলোটা ছবি। কিন্তু কিয়? ইয়াৰ উত্তৰত পৰিণীতি চোপ্ৰাই কৈছে, মই নিজৰ ভৰিত নিজে থিয় দিছো। মোৰ স্বামীৰ টকাৰ প্ৰতি লোভ নাই, মাথো এজন ভাল জীৱনসংগী বিচাৰিছিলো, যিয়ে সদায় মোৰ কাষত থাকিব পাৰে। পৰিণীতি চোপ্ৰাৰ এনে উত্তৰত আপোনাৰ মন্তব্য কি? কমেণ্টত জনাবলৈ নাপাহৰিব আপোনাৰ মূল্যৱান মতামত।